ক্লাছ 10 পিৰিয়ড একদম ওচৰ চাপি আহিছে। এই সময়খিনিত বহুত ষ্টুডেণ্টৰ মনত বহুতো কুৱেশ্যন চলি থাকে, যেনেকৈ ইমান কম টাইমত ইমানবোৰ চিলেবাছ কেনেকৈ শেষ কৰিম। আমাৰ লগৰবোৰতো চিলেবাছো শেষ হ'ল আৰু এতিয়া সিহঁতে ৰিভিজন কৰি আছে, আৰু কিছুমান লগতো ৰিভিজনো শেষ হ'ল আৰু এতিয়া সিহঁতে চেম্পল পেপাৰ কৰি আছে। আৰু এইফালে আমাৰ কোৰ্ছে কমপ্লিট নাই হোৱা আৰু ইমান কম টাইমৰ ভিতৰত ইমানবোৰ বস্তু কেনেকৈ শেষ কৰিব পাৰিম। আৰু এতিয়াতো বহুতে কৈ আছে যে এতিয়া চেম্পল পেপাৰ কৰিব লাগে। আৰে চেম্পল পেপাৰটো তেতিয়া লগাম ন যেতিয়া কোৰ্ছ শেষ হ'ব আৰু চিলেবাছ কমপ্লিট হ'ব, আৰু আমাৰতো এতিয়াও সেইটোৱে শেষ হৈ থকা নাই। তাৰোপৰি ভয় লাগি আছে, প্ৰেছাৰ ফিল হৈ আছে, যদি কম মাৰ্কছ আহে পেৰেণ্টছে কি ক'ব আৰু কি ভাবিব আৰু টিচাৰ্ছসকলে কি ক'ব। আৰু বাই চান্স যদি পিৰিয়ড বেয়া হৈ যায় তেতিয়াহ'লে মেট্ৰিক পৰীক্ষা বেয়া হ'ব নেকি? তো এই প্ৰশ্নটো বহুত ষ্টুডেণ্টৰ থাকে আৰু সেইবোৰ ভাবি সিহঁতে বহুত প্ৰেছাৰ ফিল কৰি থাকে। তো তোমালোকে এনেকুৱাবোৰ প্ৰব্লেম ফেচ কৰি আছা। তো আজি এই ভিডিঅ'টো তোমালোকক এনেকুৱা এটা সলিউশ্যন দিম যে পিৰিয়ডক লৈ যিটো তোমালোকৰ চিন্তাধাৰা সেইটোও দূৰ হৈ যাব, আৰু লগতে তোমালোকে পিৰিয়ডত ভাল মাৰ্কছো স্ক'ৰ কৰিব পাৰিবা। তো যদি তোমালোকে ভাল মাৰ্কছ স্ক'ৰ কৰিব বিচাৰা তো আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো যিসকল ষ্টুডেণ্টে চেনেলটো চাই আছা কিন্তু এতিয়ালৈ তোমালোকে ছাবস্ক্ৰাইব কৰা নাই, কৰি ল'বা, কাৰণ আমি তোমালোকক যিমান পাৰোঁ মেট্ৰিক পৰীক্ষাৰ কাৰণে হেল্প কৰি যাম আৰু লগতে গাইডো কৰি যাম। তো তোমালোকৰ ভয় লাগি আছে, আৰু এই সময়খিনিত মেক্সিমাম ষ্টুডেণ্টৰে একে চিটুৱেশ্যন হয়। তো এতিয়া আহিছোঁ আমি ফাৰ্ষ্ট প্ৰব্লেমটোলৈ, সেইটো হৈছে কেনেকৈ শেষ কৰিম এতিয়া। তো ছেকেণ্ডটো হৈছে স্কুল প্ৰেছাৰ। তো বহুত স্কুলত বহুত ষ্ট্ৰিক্ট হয়, তো সিহঁতে কৈ থাকে যে পি টেষ্ট এক্সাম বেয়া হ'লে তোমালোকক মেট্ৰিক পৰীক্ষা দিব নিদিব। তো বহুত ষ্টুডেণ্টে এইটোক লৈ বহুতো চিন্তিত হৈ থাকে। তো এই কথাটো কিমান দূৰ সঁচা? তো তাতোতকৈ ডাঙৰ প্ৰব্লেম হৈছে বেষ্ট ৰোড মেপ কি হ'ব আৰু বেষ্ট ষ্ট্ৰেটেজি কি। তো এতিয়া চোৱা, ইয়াত যিমানবোৰ প্ৰব্লেম আছে এইবোৰৰ গোটেইকেইটাৰে 5 ষ্টেপ সলিউশ্যন আজি এই ভিডিঅ'টোত মই দিম, কিন্তু এটা এনেকুৱা হিডেন প্ৰব্লেম আছে যিটো তুমিও ভাবা নাই। তো সেই হিডেন প্ৰব্লেমটোনো কি সেইটো জানিবলৈ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিবা। তো হয় কি, প্ৰতি বছৰে 90% ষ্টুডেণ্টেই কিন্তু পিৰিয়ডক চিৰিয়াছলি নলয়। তো সেইটোত কি হয়, মানি লোৱা তুমি পিৰিয়ড দিছা কিন্তু তুমি একদমেই চিৰিয়াছলি নাই দিয়া, কিন্তু যেতিয়া তোমালোকৰ ৰিজাল্ট দিব কিন্তু তুমি যদি মাৰ্কছ কমকৈ পোৱা, তো আগতে যিটো কনফিডেঞ্চ আছিল সেই কনফিডেঞ্চটো তোমালোকৰ ডাউন হৈ গৈ থাকিব। তেতিয়া তোমালোকৰ এনেকুৱা ফিল হ'ব যে তুমি ভালকৈ পঢ়িব পৰা নাই আৰু তোমালোকৰ ভাল মাৰ্কছ নাহে নেকি, তো তেনেকুৱা তোমালোকে ভাবি থাকিবা। তো তোমালোকৰ পেৰেণ্টছেও কৈ থাকিব যে তুমি ভাল মাৰ্কছ পোৱা নাই। তো সেইবোৰ ভাবি পেলাই তোমালোকৰ ছেল্ফ কনফিডেঞ্চটো একেবাৰে ডাউন হৈ যাবগৈ। তো সেইটো গৈ লৈ পেলাই তোমালোকৰ বৰ্ড এক্সামত নিগেটিভ ইফেক্ট পৰিব। তো তেতিয়া তোমালোকে বৰ্ড এক্সামত ল' কনফিডেঞ্চৰ সৈতে যাব লগা হ'ব, আৰু তেতিয়াহ'লে তোমালোকৰ বৰ্ড এক্সামত ইফেক্ট পৰিবই পৰিব। তো তেনেকৈ তোমালোকৰ বৰ্ড এক্সামটো বেয়া হৈ যায়গৈ। তো সেইকাৰণে তোমালোকে প্ৰি-বৰ্ড এক্সাম চিৰিয়াছলি দিবলৈ ট্ৰাই কৰিবা। তো এই প্ৰব্লেমকেইটাটো হয়। তো সবচে ডাঙৰ প্ৰব্লেমটো হৈছে তোমালোকে প্ৰি-বৰ্ডটো চিৰিয়াছলি নোলোৱা। তো তোমালোকে প্ৰি-বৰ্ডটো চিৰিয়াছলি নোলোৱাকৈ নাথাকিবা। তো প্ৰি-বৰ্ডটো তোমালোকে ভালকৈ পঢ়িবা আৰু লগতে পূৰা মেহনত কৰি পঢ়ি দিবা। কিন্তু কেনেকৈ মেহনত কৰিম তো সেইটো মই কৈ আছোঁ তোমালোকক। তো সেইটো তোমালোকে ফ'ল' কৰিবা, ভাল মাৰ্কছ পাবা। তাৰ আগত তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি কমেণ্ট কৰি জনাবা যে তোমালোকৰ প্ৰি-বৰ্ড এক্সাম কেতিয়া হ'ব। তো এতিয়া আহিছোঁ আমি প্ৰথম ষ্ট্ৰেটেজিলৈ। তো এতিয়া তোমালোকক প্ৰথম ষ্টেপটো ক'বলৈ চিম্পুল এটা এক্সাম্পল লৈ লওঁ। তো এই ষ্টৰিটোত ধৰি লোৱা ষ্টুডেণ্ট এ আৰু ষ্টুডেণ্ট বি দুয়োটাৰে প্ৰি-বৰ্ডৰ আগত 60% চিলেবাছ কমপ্লিট হৈ আছিল। তো কিন্তু পিছত দুয়োটাই বেলেগ বেলেগ ষ্ট্ৰেটেজি ফ'ল' কৰিবলৈ ল'লে। তো ষ্টুডেণ্ট এ কি ভাবিলে যে মই জল্দি চিলেবাছখিনি কমপ্লিট কৰি লওঁ। তো সি ওৱান শ্বট ভিডিঅ' উঠালে। তো ওৱান শ্বট ভিডিঅ' চাই পেলাই সি ভাবিলে যে মোৰ 95% চিলেবাছ কমপ্লিট হ'ল। তো সি অকল ওৱান শ্বট ভিডিঅ' চাই পেলাই সি ভাবিলে যে মোৰ 95% চিলেবাছ কমপ্লিট হ'ল। তো সি তেনেকুৱা ভাবিলে। তো ষ্টুডেণ্ট বিয়ে কি কৰিলে, মোৰ 60% চিলেবাছে বহুত। তো সি বেছিকৈ নতুন চেপ্টাৰ পঢ়িবলৈ লৈ লোৱা নাই। তো সি যিখিনি 60% চিলেবাছ কমপ্লিট কৰি থৈছিল তো সেইখিনিয়ে সি ৰিভিজন দিবলৈ ষ্টাৰ্ট কৰি দিলে, আৰু লগতে সি কুৱেশ্যনো প্ৰেক্টিছ কৰি দিছে, আৰু ডিফিকাল্ট কুৱেশ্যনো প্ৰেক্টিছ কৰি আছিল। তো ষ্টুডেণ্ট এ কি কৈছে, অকল নতুন চেপ্টাৰৰ ওৱান শ্বট ভিডিঅ' চাইছে। তো ইয়াত ক্লিয়াৰ হৈ আছে যে ষ্টুডেণ্ট এ বেছি চেপ্টাৰ হৈছে, তো সি বেছি মাৰ্কছ পাব। কিন্তু যেতিয়া ৰিজাল্ট আহিল তেতিয়া কিন্তু ষ্টুডেণ্ট বিজনেহে বেছি পাৰ্চেণ্টেজ পাবলৈ সক্ষম হ'ল। তো এনেকুৱা কিয়? তো ষ্টুডেণ্ট বিয়ে কোৱালিটিত ফ'কাছ কৰিছিল আৰু ষ্টুডেণ্ট এ কোৱান্টিটিত ফ'কাছ কৰিছিল। তো এইটোৱে আমাৰ প্ৰথম টেকনিক। তো তোমালোকে সদায় মনত ৰাখিবা কোৱালিটি গ্ৰেটাৰ দেন কোৱান্টিটি। তো আমি কোনটো ফ'কাছ কৰিব লাগে, কিমানটা চেপ্টাৰ কমপ্লিট হৈছে সেইটো ইম্পৰ্টেণ্ট নহয়, কিন্তু কিমানটা চেপ্টাৰ তোমালোকে ভালকৈ পঢ়ি গৈছা, ভালকৈ তাৰ পৰা আহিলে পাৰিবা, সেইটোহে ইম্পৰ্টেণ্ট। তো সেইটো তোমালোকে সদায় মনত ৰাখিবা। তো আমি কিমানটা চেপ্টাৰ পঢ়িছোঁ সেইটো ইম্পৰ্টেণ্ট নহয়, আমি কিমানটা চেপ্টাৰ ভালকৈ পঢ়িছোঁ, বেষ্ট দিছোঁ, সেইটোহে ইম্পৰ্টেণ্ট। তো সেইটো তোমালোকে সদায় মনত ৰাখিবা। তো তোমালোকৰ মনত চলি থাকে যে আমি কেনেকৈ বেষ্ট দিম, তো সেইটো মই কৈ আছোঁ। তো ধৰি লোৱা তোমালোকৰ ছায়েন্সত 13টা চেপ্টাৰ আছে, তো তোমালোকৰ 6-7টা কমপ্লিট কৰিলে একো কথা নাই। তো কিন্তু নতুন চেপ্টাৰ উঠাই নল'বা।
তো এই যি 6-7টা চেপ্টাৰ সেইকেইটা তোমালোকে ভালকে পঢ়ি পেলাই ৰিভাইজ কৰি যোৱা তো এইকেইটা চেপ্টাৰ তোমালোকে কুৱেশ্যন প্ৰেক্টিছ কৰি লোৱা তো সেইটোত কি হ'ব তোমালোকৰ চেপ্টাৰবোৰ ষ্ট্ৰং হ'ব তো তেতিয়া কি হ'ব প্ৰি বৰ্ডটো তোমালোকৰ ভাল হ'ব আৰু প্ৰি বৰ্ডটো এনেও বহুত টান আহে তো যেহেতু প্ৰি বৰ্ড অলপ টাফ হয় তো তোমালোকে যিকেইটা চেপ্টাৰ ভালকে পঢ়িছা তাৰ পৰা কিবা কুৱেশ্যন আহিলে তোমালোকে লিখি থৈ আহিব পাৰিবাই তো যিকেইটা চেপ্টাৰ তোমালোকে পঢ়ি যোৱা নাই তো তাৰ পৰা নোৱাৰিলা তো কি হ'ব এটলিষ্ট তোমালোকে পঢ়ি অহা চেপ্টাৰখিনি পৰাটো পাৰিবা তো তেতিয়া যিখিনি পঢ়া নাই সেইখিনি ফাইনেলত পঢ়ি দিবা তো ইয়াৰ পৰা তোমালোকৰ আৰু এটা বেনিফিট হ'ব তো সেই যিকেইটা চেপ্টাৰ তোমালোকে ভালকে পঢ়ি গৈছা সেইকেইটাতো তোমালোকৰ ষ্ট্ৰঙে হৈ থাকিব তো এইটো পৰা কি হ'ব ফাইনেলত তোমালোকে তাৰ পৰা ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা তাৰ ফলত তোমালোকৰ পাৰ্চেণ্টেজো ইনক্ৰিজ হ'ব তো তোমালোকে কম চেপ্টাৰে কৰা কিন্তু যিকেইটা চেপ্টাৰ কৰা তাৰ পৰা আহিলে যাতে পাৰা তো এতিয়া আহিছোঁ আমি নেক্সট ষ্টেপটোলৈ হাউ টু ষ্টাডি তো এইটো আমি দুটা ভাগত ভাগ কৰিম প্ৰথম সেইজন ষ্টুডেণ্ট যাৰ 60%তকৈ কম চিলেবাছ কমপ্লিট হৈ আছে আৰু নেক্সট ষ্টুডেণ্টজন হৈছে যাৰ 60 পৰা 95% চিলেবাছ কমপ্লিট হৈ আছে আৰু যাৰ 100% চিলেবাছ কমপ্লিট হৈছে সিহঁতে ভিডিঅ'টো স্কিপ কৰি দিয়া কাৰণ তোমালোকে এতিয়া ৰিভিজন কৰা চেম্পল পেপাৰ আৰু কুৱেশ্যন প্ৰেক্টিছ কৰি থাকা তো এতিয়া আমি চাওঁ আহা যাৰ 60% চিলেবাছ কমপ্লিট হৈ আছে তো তোমালোকে ওৱান শ্বট ভিডিঅ' চোৱা আৰু ওৱান শ্বট ভিডিঅ'ৰ লগতে তোমালোকৰ নিজৰ নোটছো বনাই যোৱা তো এতিয়া নকবা যে তোমালোকৰ নোটছ বনোৱা টাইম নাই তো সেইখিনি কৰিবই লাগিব নহ'লে ষ্টুডেণ্ট এৰ নিচিনা দশা হ'ব তো নেক্সট তোমালোকে গোটেইকেইটা চেপ্টাৰৰ কুৱেশ্যন প্ৰেক্টিছ কৰিবা তো তোমালোকৰ গোটেইখিনি কমপ্লিট হ'লেহে চেম্পল পেপাৰ কৰিবলৈ ষ্টাৰ্ট কৰিবা তাৰ আগতে নকৰিবা কিন্তু সেইটো তোমালোকৰ চবতকৈ ডাঙৰ মিষ্টেক হয় তো এতিয়া আহিছোঁ আমাৰ যাৰ 60 পৰা 95% চিলেবাছ কমপ্লিট হৈ আছে তো তোমালোকে নতুন টপিক ওলাই নল'বা তো তোমালোকে বেছিকৈ ফ'কাছ কৰিবই নালাগে তোমালোকে খালি ৰিভিজন কৰা তো এতিয়া তোমালোকে পূৰা চেম্পল পেপাৰ কৰা আৰু লগতে তোমালোকে ৰাইটিং প্ৰেক্টিছো কৰি দিয়া তো এইটো তোমালোকৰ বহুতেই ইম্পৰ্টেণ্ট হয় তো এইখিনি কৰিলে তোমালোকৰ হৈ যাব তো এতিয়া আহিছোঁ আমি নেক্সট ষ্টেপটোলৈ তো সেইটো হৈছে টাইম মেনেজমেণ্ট তো বহুত ষ্টুডেণ্টে ভাবে যে প্ৰি বৰ্ড দিয়াৰ যদি ইমানেই প্ৰব্লেম হয় তো আমি প্ৰি বৰ্ড স্কিপে কৰি দিওঁ নেকি তো সেইটো তোমালোকে নকৰিবা তো প্ৰি বৰ্ডৰ পৰা শিকিব লগা বহুত বস্তু থাকে তো তাৰে ভিতৰত হৈছে টাইম মেনেজমেণ্ট প্ৰি বৰ্ড আৰু ইয়ৰ টাইম মেনেজমেণ্ট তো প্ৰি বৰ্ডত আমি কি শিকোঁ যেতিয়া প্ৰি বৰ্ড এক্সাম টাফ হয় তো সেইখিনিত আমি কেনেকৈ টাইম মেনেজমেণ্ট কৰিব পাৰোঁ সেই পেপাৰখিনি তো সেইটো আমি শিকোঁ তো তেতিয়াহে তোমালোকে টাইম মেনেজমেণ্টৰ সৈতে সকলোখিনি এনচাৰ কৰি আহিব পাৰিবা তো এই টাইম মেনেজমেণ্ট স্কিলটো প্ৰি বৰ্ডে শিকায় তো তোমালোকে প্ৰি বৰ্ডটো কেতিয়াও স্কিপ নকৰিবা তো এতিয়া আহিছোঁ আমি থাৰ্ড ষ্টেপটোলৈ সেইটো হৈছে এক্সাম উইল বি টাফ তো 95% স্কুলৰ প্ৰি বৰ্ড এক্সাম কিন্তু টাফ হয় তো তোমালোকে ভয় নাখাবা তো তোমালোকে যিখিনি জানা সেইখিনিয়ে লিখিবা কাৰণ তোমালোকৰ প্ৰি বৰ্ড এক্সাম টাফহে হয় অলপ তো এতিয়া আহিছোঁ আমি ফিফ্থ ষ্টেপটোলৈ তো সেইটো হৈছে প্ৰি বৰ্ড মাৰ্কছ ডাজ নট মেটাৰ তো হয় তোমালোকৰ প্ৰি বৰ্ড মাৰ্কছ মেট্ৰিক পৰীক্ষাৰ কাৰণে মেটাৰ নকৰে তো তোমালোকক যদি কয় যে প্ৰি বৰ্ডত ভাল মাৰ্কছ পালেহে তোমালোকৰ মেট্ৰিক পৰীক্ষাত পাবা তো তেনেকুৱা নহয় যদি তোমালোকে ভালকৈ পঢ়া তো তোমালোকে মেট্ৰিক পৰীক্ষাত ভালকৈ পাছ কৰিবা তো প্ৰি বৰ্ড তোমালোকৰ জাষ্ট প্ৰেক্টিছ আৰু টাইম মেনেজমেণ্টৰ কাৰণে হয় তো যদি আজি এই ভিডিঅ'টো তোমালোকৰ চাই পেলাই হেল্পফুল হৈছে আৰু ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু লগতে তোমালোকে ছাবস্ক্ৰাইব কৰি যাবা যিসকল ষ্টুডেণ্টে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তো সেইসকল ষ্টুডেণ্টে ছাবস্ক্ৰাইব কৰি ল'বা যাতে এনেকুৱা নিচিনা ইনফৰ্মেশ্যনবোৰ তোমালোকে আগতীয়াকৈ পোৱা তো আমিও তোমালোকক হেল্প কৰি যাম